আজি আৰু আহিছো এটা নতুন ভিডিও লৈ পেলে আৰু ভিডিও বিলাক এনেকুৱা প্ৰাকৃতিক পৰিবেশৰ মাজত শুট কৰিব খুব ভাল পাওঁ এটো কাৰণে সদায় এনেকুৱা পৰিবেশে দিব কাৰণে চেষ্টা কৰোঁ মোক বহুতখিনি অভিভাৱকে এটা প্ৰশ্ন বহুত বেছি সোধে যে আমি ল'ৰা ছোৱালী ঘৰত থাকোঁতে বা পঢ়ি থকা সময়তে এনেকুৱা কোনটো স্কিল ডেভেলপ কৰিবৰ কাৰণে শিকাব পাৰোঁ যিটো স্কিলে তেওঁ লাইফত বহুত বেছি সহায় কৰে যদি মোক সোধা যায় যে এনেকুৱা কোনটো স্কিল আছে যেটো স্কিল আমাক আটাইকে প্ৰয়োজন হ'ব এদিন সফল মানুহ এজন হ'বলৈ এটা এনেকুৱা স্কিল আছে যেটো প্ৰতিজন ডক্টৰৰ প্ৰয়োজন হয় প্ৰতিজন ইঞ্জিনিয়াৰৰ প্ৰয়োজন হয় এটা স্কিল যেটো প্ৰতিজন অভিনেতাৰ প্ৰয়োজন হয় প্ৰতিজন বিজনেছমেনৰ প্ৰয়োজন এই স্কিলটো হৈছে কমিউনিকেশ্যন স্কিল এইটো এটা এনেকুৱা স্কিল যেটো অবিহনে এজন মানুহ বহুত বেছি সাকসেসফুল হ'ব পাৰিব বুলি আশা কৰাটো আজিৰ দিনত একেবাৰে ভুল মই এটা প্ৰগ্ৰাম লগত কথা কওঁ প্ৰায়বোৰ প্ৰগ্ৰামতে মই কৈছো যদি কিছুমানে মোৰ অনুষ্ঠান চাইছে থাকে শুনিছে যে আমাৰ অসমত ভাল গান গোৱা মানুহ কেৱল জুবিন গাৰ্গ আৰু পাপনে নহয় বহুত কেইজন আছে কিন্তু জুবিন গাৰ্গ আৰু পাপনে জানে যে কেনেকৈ নিজৰ টেলেণ্টক বিক্ৰী কৰিব লাগে আপুনি কিমান টেলেণ্টেড হয় এটো কোনো মেটাৰ নকৰে মেটাৰ কৰে যে আপুনি আপোনাৰ টেলেণ্টটো মানুহৰ আগত উলিয়াই আনিব পাৰিছে নে নাই মানুহক বিচৰা ধৰণে দিব পাৰিছে নাই কিন্তু সেই দিবৰ কাৰণেও আপোনাক লাগিব সেলিং স্কিল আৰু সেলিং স্কিলটো হৈছে ওয়ান কাইন্ড অফ কমিউনিকেশ্যন আপোনাৰ তাত আজি মই যেটো ক্যামেৰাত ভিডিও শুট কৰি আছো সেই ক্যামেৰাটো কিমানে ভাল নহওক কিয় যদি ক্যাননে সেইটোক মাৰ্কেটিং কৰিব নাজানে যদি ক্যাননৰ সেলস পাৰসনে এই ক্যামেৰাটো বিক্ৰী কৰিব নাজানে সেই ক্যামেৰাটো কিন্তু মোৰ তালৈকে নাহিলে হেতেন এইটো আহিছে কাৰণ তাত কাৰোবাৰ নহয় কাৰোবাৰ কমিউনিকেশ্যন ইনভলভ হৈ আছে এজন ডক্টৰৰ কথা আপুনি উদাহৰণ স্বৰূপে চাব পাৰে আপুনি যেতিয়া এজন ডক্টৰৰ ওচৰত যায় কি চাই পেলে যায় আপুনি এটো চাই নেকি যে সেইজন ডক্টৰে কিমান এমবিবিএছ ৰ পাৰ্সেন্টেজ লৈ আহিছে হাই সেকেন্ডাৰী মেট্ৰিকত কিমান পাৰ্সেন্টেজ লৈ আহিছে কিবোৰ আমি একেবাৰে নাচাও আমি চাও যে ডক্টৰজনৰ ওচৰত গলে তেওঁ কেনেকৈ কথা পাতে কিয় আমাক কিমান কমফৰ্টেবল কৰাই তেওঁৰ সন্মুখত যোৱাৰ লগে যিজন ডক্টৰ বহুত ৰুড বিহেভ কৰে সেই ডক্টৰজন যিমানে ভাল নহওক কিয় তেওঁৰ তাত কিন্তু আমি সেকেন্ড টাইম যাব নিবিচাৰো কিন্তু এজন ডক্টৰ যাৰ বিহেভিয়াৰ খুব বেছি ভাল যাৰ কমিউনিকেশ্যন খুব বেছি ভাল তেওঁলোকৰ তাতে বাৰে বাৰে যাব বিচাৰো আৰু যিজন ডক্টৰে বহুত বেছি পেশেন্ট যাব অটোমেটিক্যালি তেওঁলোক এক্সপাৰ্টলৈকে কনভাৰ্ট আজি ভাল অভিনেতাৰ পৰা লওক আজি শাহৰুখ খানক কিয় শাহৰুখ খান হৈছে এনেকুৱাটো নহয় যে শাহৰুখ খানৰ সময়ত কোনো বেলেগ অভিনেতা নাছিল শাহৰুখ খানে কিয় ৰৈ গ'ল সেই সময়ত একশন হিৰো হিচাপে কিয় অক্ষয় কুমাৰে ৰৈ গ'ল সেই সময়ৰ পৰা কাৰণ তেওঁলোকৰ তাত কমিউনিকেশ্যন স্কিল আছে তেওঁলোকৰ তাত সেলিং স্কিল আছে তেওঁ আজিৰ ডেটতো নিজক বিক্ৰী কৰিব জানি আছে এটো কাৰণে তেওঁ ইমান দিনলৈকে সাস্টেইন কৰি আছে এজন ডক্টৰ হওক বা অভিনেতা এজন দুখীয়া মানুহ হওক বা ধনী মানুহ মই এটা বস্তু গ্যাৰান্টি দি কব যে প্ৰতিজন বাচ্চাক প্ৰতিজন মানুহক প্ৰতিটো সন্তানক কমিউনিকেশ্যন স্কিল লাগিবই লাগিব তাৰ অবিহনে অল্টাৰনেটিভ অপচন একো নাই সেইটো কাৰণে মই প্ৰতিজন অভিভাৱকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যদি তেওঁলোকক পঢ়ি থকা দিনত কিবা এটা এক্সট্ৰা বস্তু শিকাম বুলি ভাবিছে তেতিয়া হলে কমিউনিকেশ্যন শিকাব কেতিয়াও নাপাব যিমানখিনি তেওঁক মেথছত ডেভেলপ কৰোঁতে আপোনালোকে সময় টকা খৰচা কৰে কিমানখিনি সময় টকা খৰচা কৰক তেওঁৰ কমিউনিকেশ্যন ডেভেলপ কৰক কাৰণ ম্যাথমেটিক্সত ভাল হৈও একো কামত নাহিব যদিহে তেওঁৰ কমিউনিকেশ্যন স্কিল কিন্তু কমিউনিকেশ্যন স্কিল যদি ভাল হয় ম্যাথমেটিক্সত দুৰ্বল হ'লেও কথা নাই চলি যাব পাৰে গতিকে এটো মোৰ আটাইকে ৰিকুৱেষ্ট এডভাইস যে আপোনালোকৰ সন্তানটিক যিমান কম বয়সৰ পৰাই পাৰে কমিউনিকেশ্যন শিকোৱা আৰম্ভ আৰু যদি এই কমিউনিকেশ্যন শিকোৱাত মোৰ ফালৰ পৰা আপোনাক কিবা সহায় লাগে কমেন্ট বক্সত আমাক জনাব তেতিয়াহ'লে আমিও কিছু আপোনালোকক কমিউনিকেশ্যন কেনেকৈ বঢ়াব লাগে ষ্টেপ বাই ষ্টেপ কিছুমান ভিডিও দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ কমেণ্টৰ নতুন চেনেল আমাক অকণমান সহায় কৰিব ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভাল ভাল ভিডিও পাবৰ বাবে আৰু যদি আপোনাৰ কোনোবা এনেকুৱা চিনাকি আছে যাৰ ঘৰত সন্তান আছে তেওঁকো এইটো ভিডিও শ্বেয়াৰ কৰিবৰ কাৰণে নাপাব থেংক ইউ সো মাচ